সুৰক্ষিত অসম খিলঞ্জীয়াৰ জয়গান। অসম আমাৰ আৱেগ, আমাৰ পৰিচয়। এই পৰিচয় সুৰক্ষিত ৰখাৰ সময় এতিয়া আহি পৰিছে। বিজেপিৰ 2026 জাননীত খিলঞ্জীয়া ভূমি সুৰক্ষাক আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে। মিছন বসুন্ধৰাৰ জৰিয়তে প্ৰতিজন যোগ্য খিলঞ্জীয়াই পাব নিজৰ ভূমিৰ অধিকাৰ। আমাৰ সত্ৰ আৰু নামঘৰৰ ভূমি বেদখলমুক্ত কৰি সত্ৰ আয়োগক অধিক শক্তিশালী কৰা হ'ব। সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে গুৱাহাটীত স্থাপন হ'ব অত্যাধুনিক অসম ঐতিহ্য সংগ্ৰহালয়। ষষ্ঠ অনুসূচীৰ স্বাৰ্থ ৰক্ষা কৰি সমগ্ৰ অসমত UCC ৰূপায়ণ আৰু লেণ্ড জিহাদ ৰোধ কৰিবলৈ কঠোৰ আইন অনা হ'ব। মাটিভেটি আৰু সাংস্কৃতিক ৰক্ষাৰ বাবে আহক আমি সকলোৱে ঐক্যবদ্ধ হওঁ। সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ।